নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আজি মই বনাম মছলা চাহ, নৰ্মেল গাখীৰ চাহ, লাল চাহ বা ৰঙা চাহ আৰু লেমন টি বা নেমুৰ চাহ। তেতিয়াহ'লে আহক ভিডিঅ'টো চাবলৈ আৰম্ভ হওক। মছলা চাহ বনাবলৈ লৈছোঁ এয়া দালচেনি, ইলাচি 4টামান, লং 3টামান, জালুক কেইটামান, এটুকুৰা আদা আৰু অকণমান চফ। বহুত বেছি মই ইনগ্ৰিডিয়েণ্টছ লোৱা নাই, এইখিনি হৈ যাব। 2 কাপ চাহে বনাম যেতিয়া, 2 কাপ চাহৰ কাৰণে এয়া জোখৰ হৈছে। আৰু গাখীৰ আৰু চাহপাতখিনি আছেই, আৰু যিসকলে বেছিকৈ বনায় বেছিকৈ অকণমান আপোনালোকে ল'ব পাৰে। এতিয়া ইয়াক খুন্দনাত মই অকণমান খুন্দি ল'ম। খুব বেছি গুড়ি নকৰিলেও হ'ব, অলপ ইয়াক থেতালি দিম বা অকণমান গুড়ি কৰি দিম, জাষ্ট ৰসখিনি ওলাবলৈ সুবিধা হ'বৰ কাৰণে। গোটেইখিনি ভৰাই লৈছোঁ। এতিয়া অলপ সময় ইয়াক খুন্দি ল'ম। খুব গুড়ি কৰিব নালাগে, ইয়াৰ ৰসখিনি ওলালে হ'ল। খুন্দি আছোঁ। কিছুমানে মেচিনত গুড়ি কৰি লয়, গুড়ি কৰিবও পাৰে। আপোনালোকে এনেকৈও অকণমান খুন্দি দিব পাৰে বা থেতালি দিব পাৰে। হৈ গ'ল। এতিয়া চামুচ এখনেৰে চাওঁ। চফখিনি দিছোঁ পেটটো ঠাণ্ডা কৰিবৰ কাৰণে, কাৰণ মছলা ইমান দিছোঁ যেতিয়া অকণমান চফটোৱে পেট ঠাণ্ডা কৰে, গতিকে চফটো দিছোঁ। হৈ গ'ল। এতিয়া চচপেন পাতিলোঁ আৰু ইয়াতে মই 1 কাপ ঠাণ্ডা পানী ঢালি দিছোঁ। যিসকলে জানে জোখতে হৈ যায়, জোখটো চায়েই ধৰিব পাৰি। আৰু যিসকলে নাজানে বা নতুনকৈ শিকি আছে বা শিকিব বিচাৰিছে, তেওঁলোকৰ কাৰণে কাপত জুখিয়ে মই এইখিনি ঢালি দিছোঁ। এতিয়া ইয়াক পানীখিনি উতলি গৈছে, ইয়াতে মছলাখিনি দিছোঁ। ইয়াক কিছু সময় ধৰি পূৰা সিজাই ল'ম। সিজাই ইয়াৰ পূৰা ৰসখিনি ওলাই ল'ম। এয়া ৰং ধুনীয়া ওলাইছে, দেখিছেনে? পানীত ধুনীয়া ৰং মিলি গৈছে। এতিয়া দিছোঁ চাহপাতখিনি। চাহপাত মই 2 চামুচে দিম। এয়া চাহ চামুচৰ পূৰা 2 চামুচ ভৰ্তি দিছোঁ। ইয়াকো উতলাই আছোঁ। ইয়াক উতলাই পূৰা ইয়াৰ ৰসখিনি ওলাই লওঁ। ৰংখিনি দেখা পাইছে, কেনেকৈ ৰং ওলাইছে বা কালাৰ ওলাইছে। চামুচ এখনেৰে অকণমান লৰাই দিলোঁ। ইয়াক উতলাই আছোঁ কিছু সময় ধৰি। এতিয়া দিম গাখীৰ 1 কাপ। 1 কাপতকৈ অকণমান বেছি দিম আৰু অকণমান ঢালিছোঁ। এই গোটেইখিনি এতিয়া একেলগে আকৌ সিজাম বা উতলাম। এয়া উতলি আহিছে লাহে লাহে। চামুচ এখনেৰে অকণমান লৰাই দিছোঁ। জুইখিনি এতিয়া ল' ফ্লেমত দিব লাগিব, পূৰা ল', নহ'লে উতলি পৰি যাব। আৰু জুইৰ লগত এনেকৈ কিছু সময় খেলিব লাগিব, বা আপুনি হেতা অকণেৰে ইয়াক লৰাই থাকিব পাৰে বা এনেকৈও দাঙি দিব পাৰে, নহ'লে উতলি পৰি যাব। গাখীৰ চাহ বা মছলা চাহেই হওক, যিমানেই উতলাই ইমানেই ইয়াৰ সোৱাদটো বাঢ়ি যায় বা ইয়াৰ কালাৰটো ধুনীয়া হয়। গতিকে কিছু সময় ধৰি উতলাব লাগে, সেইকাৰণে উতলাই আছোঁ। এতিয়া দিছোঁ চেনি মই 2 চামুচ দিম। চাহ চামুচৰ 2 চামুচ দিছোঁ ভৰ্তি। চাহ সোৱাদ হ'বলৈ হ'লে গাখীৰ, চাহপাত, চেনি আৰু পানী এইখিনি পূৰা জোখৰ হ'ব লাগিব, তেতিয়াহে চাহখিনি খাবলৈ ভাল হয়, পাৰফেক্ট হ'ব লাগিব আচলতে। নহ'লে কেতিয়াবা বগা হৈ থাকি যায়, গাখীৰ চাহ বগা হয়। কিছুমানৰ হয়তো মিঠাই কম হ'ল, টেষ্টটো পাৰফেক্ট নহয় মানে। এতিয়া ধুনীয়া কালাৰ হৈছে। এতিয়া চামুচ এখনেৰে আকৌ এবাৰ লৰাই দিম। হৈ গ'ল। এতিয়া 2 কাপ লৈছোঁ। কাপত এতিয়া চাহখিনি বাকি দিম।
আৰু অলপমান আছে ইয়াত আকৌ বাকী দিওঁগৈ গোটেই যিমান আছে গোটেইখিনি ঢালি দিছোঁ একদম পাৰফেক্ট 2 কাপ চাহ হ'ল কালাৰো কি ধুনীয়া হৈছে আৰু গোন্ধটোতো ক'বই নালাগে একদম মলমলাই আছে এতিয়া খাওঁ লাগিছে খাবহে লাগে আৰু গৰমে গৰমে বন্ধুসকল আপোনালোকে সদায় নহ'লেও মাজে মাজে এনেকুৱা ধৰণৰ মছলা চাহ বনাই খাবচোন বিৰাট ভাল লাগে আপুনি এবাৰ যদি খায় ইয়াক পাহৰিব নোৱাৰিব ইয়াৰ চেণ্টেই বেলেগ সোৱাদেই বেলেগ এতিয়া বনাম নৰ্মেল গাখীৰ চাহ আৰু বনাবৰ কাৰণে এয়া মই গেছ জ্বলাব লৈছোঁ এতিয়া গেছ জ্বলালোঁ আকৌ পাতি দিছোঁ আৰু পানী আগৰ দৰে 1 কাপ নৰ্মেল পানী লৈছোঁ এতিয়া ইয়াক গৰম হ'বলৈ কিছু সময় এৰি দিম তেজপাত এখিলা দিছোঁ আৰু 4টামান ইলাচি লৈছোঁ ইলাচিখিনি ধুই শুকাই থৈছোঁ ইলাচিখিনি খুন্দি নিদিওঁ বা থেতালি নিদিওঁ হাতেৰে মই ফালি দিছোঁ হাতেৰে ফালি চিৰি দি দিছোঁ কিছু সময় ইয়াক উতলাম আৰু ইয়াৰ ৰসখিনি গোন্ধখিনি ধুনীয়াকৈ ওলাই লওঁ এয়া লাহে লাহে পানী গৰম হৈ উঠিছে এয়া উতলিবলৈ আৰম্ভ কৰিছে কিছু সময় ধৰি উতলাই ল'ম ইয়াক পুৰা উতলি আছে এতিয়া দিম চাহপাত আকৌ 2 চামুচ দিম 4 চামুচৰ 2 চামুচ ফুল ইয়াকো কিছু সময় পুৰা উতলাই ল'ম উতলাই ইয়াৰ ৰসখিনি ওলাই লওঁ এতিয়া দিছোঁ চেনি 2 চামুচ লৈছোঁ পুৰা ফুল দিয়া নাই অলপমান কম দিছোঁ চেনিখিনিকো একেলগে উতলাই ল'ম এতিয়া দিম গাখীৰ এয়া গাখীৰ 1 কাপ আৰু অকণমান দিম আৰু অলপমান ঢালি দিলোঁ এতিয়া একেলগে গোটেইখিনি আকৌ উতলাম এতিয়া জুইখিনি অকণমান কমাই দিব লাগিব মানে একেবাৰে কমাইব লাগিব ল' ফ্লেমত দিছোঁ তথাপিও ইমান উতলি উঠি আছে এনেকৈ আগৰ দৰে জুইত অলপ সময় খেলিব লাগিব নহ'লে হাতা এখনেৰে আপুনি লৰাব লাগিব এয়া ধুনীয়া ৰং ধৰিছে দেখিছেনে উতলাই আছোঁ যিমান পাৰে হৈ গ'ল বেছি সময় উতলাই নাথাকোঁ জুইখিনি নুমাই দিছোঁ এতিয়া কাপ লৈছোঁ কাপত চাহখিনি ঢালি দিম ধুনীয়া ৰং হৈ গ'ল এইখিনি অকণমান আঁতৰাই দিওঁ আৰু 1 কাপ ঢালিম চামনিখিনি পৰিছে চাপখিনি পৰিবলৈ অলপ দিগদাৰ হৈছে যিখিনি আছে পূৰা দি দিছোঁ এয়া হৈ গ'ল আমাৰ নৰ্মেল গাখীৰ চাহ এয়া একদম ধুনীয়া চেণ্ট আহিছে মলমলাই কালাৰো ধুনীয়া হৈছে পাৰফেক্ট এতিয়া বনাম মই লাল চাহ বা ৰঙা চাহ লাল চাহ বনাবলৈ বৰ এটা একো ইমান খাটনি নাই বা বহুত টাইম নালাগে তেনেই চিম্পুল এয়া চচপেনত পানী ঢালি দিছোঁ 2 কাপ এতিয়া গৰম হ'বৰ কাৰণে কিছু সময় এৰি দিম পুৰা ফুল ফ্লেমত জুই দিয়া আছে লাহে লাহে পানী গৰম হৈ আহিছে এতিয়া মই প্ৰথমে চেনিখিনি দি লৈছোঁ কাৰণ গাখীৰ ইয়াতে নিদিওঁ যেতিয়া চেনি 2 চামুচ লৈছোঁ যিসকলে চেনি নাখায় আপোনালোকে নিদিবও পাৰে কাৰণ আজিকালি বহুতেই চেনি নাখায় স্বাস্থ্যৰ প্ৰতি সকলোৱে সজাগ হৈছে আজিকালি যাতে ডায়েবেটিছ নহয় খুব ভাল কথা
আগৰ পৰাই সজাগ হোৱাটো। এয়া পানী উতলাই আছোঁ। এতিয়া চাহপাত দিম মই চাহ চামুচৰ আধা চামুচতকৈ অলপ কম, কাৰণ লাল চাহ বা ফিকা চাহত ইমান চাহপাত নালাগে, অকণমান দিলেই ৰং ধৰে, খুব বেছি হেৰি হ'লেও তিতা লাগিব। এয়া মই যিখিনি দিলোঁ এয়া জোখতে দিছোঁ। 2 কাপ চাহত ইমানখিনি চাহপাত প্ৰয়োজন। বহুত বেছি উতলাই থাকিব নালাগে, অলপ উতলাই ইয়াক জুই নুমাই দিছোঁ। এয়া আপোনালোকে দেখিব পাৰিছে ৰংখিনি জোখৰ হৈছে, খুব ক'লা হোৱা নাই বা একেবাৰে পাতলো হোৱা নাই। এতিয়া কাপত ইয়াক বাকি উলিয়াই দিম। মই চেকনি লোৱা নাই। জুইখিনি নুমাই দিয়াৰ পিছত অলপ সময় থৈ দিলে চাহপাতখিনি তললৈ গুচি যায়। এনেদৰে আমি বাকিব পাৰোঁ। এয়া আমাৰ লাল চাহ বা ৰঙা চাহ হৈ গ'ল, বেছি একো ক্ৰিটিকেল নাই। এতিয়া বনাম লেমন টি বা নেমুৰ চাহ। বনাবলৈ তেনেই সহজ। লাল চাহখিনিত আমি এডোখৰ নেমু ল'ব লাগে। এয়া ৰসখিনি মই চেপি দিছোঁ। ৰসখিনি চেপি চামুচ এখনেৰে ইয়াক ভালদৰে মিলাই দিছোঁ। চাহৰ কালাৰখিনি এতিয়া দেখিছেনে, আগতকৈ অলপ লাইট কালাৰ হৈ গ'ল। বহুত বেছি ৰস দিব নালাগে, বেছিকৈ দিলে বেছি টেঙা হ'ব, খাবলৈ বেয়া হ'ব। একদম জোখত হ'ব লাগে। এয়া জোখৰ হৈছে। তেতিয়াহ'লে ফ্ৰেণ্ডছ, আজিৰ মোৰ ভিডিঅ' ইমানতে শেষ হৈছে। আশা ৰাখিছোঁ আপোনালোক নিশ্চয় উপকৃত হৈছে। বিশেষকৈ যিসকলে শিকিব বিচাৰি আছে বা নাজানে শিকিব বিচাৰে, আপোনালোকৰ কাৰণে নিশ্চয় উপকৃত হৈছে বুলি মই আশা ৰাখিছোঁ। আৰু শেষত আপোনালোকলৈ অনুৰোধ জনাইছোঁ যাতে আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়ে যেন। তেতিয়াহ'লে নতুন এটা ভিডিঅ'লৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ।